মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আসাম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ ইংলিছ লেছন 12 ইন এ জু কবিতাটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা কৰিম আৰু তাৰ লগতে এই কবিতাটোত থকা প্ৰশ্ন উত্তৰবিলাকৰ সমাধান কৰিম। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, তো তোমালোকে মনোযোগেৰে শুনি থাকিবা আৰু ইংৰাজী ছাবজেক্টৰ যিকোনো লেছনৰ অসমীয়া আলোচনা বা প্ৰশ্ন উত্তৰ আৰু এক্টিভিটি বা গ্ৰামাৰ ভিডিঅ' যদি তোমালোকে চাব বিচৰা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তো বলা আমি ভিডিঅ'টোলৈকে আগবাঢ়িছোঁ। তো কবিতাটো কৈছে ইন এ জু, অৰ্থাৎ এটা চিৰিয়াখানাত। তো কবিতাটো কৈছে ওৱান দ্য জু ইজ লটছ অফ ফান। তো ওৱান বুলি কৈছে যে চিৰিয়াখানাটো বহুত আমোদজনকৰ এটা ঠাই বা চিৰিয়াখানাত বহুত আমোদজনক হয় বা ফূৰ্তি হয়। টু চি এ কেংগাৰু। টু বুলি কৈছে যে এটা কেংগাৰুক চোৱা। থ্ৰী চি এ চিম্পাঞ্জি। তো থ্ৰী বুলি কৈছে যে এটা চিম্পাঞ্জিক চোৱা। ফ'ৰ হিয়াৰ দ্য লায়নছ ৰয়াৰ। ফ'ৰ বুলি কৈছে যে সিংহৰ গৰ্জন শুনা। ফাইভ ৱাচ দ্য চিলছ ডাইভ। ফাইভ বুলি কৈছে যে চিলবোৰ কেনেকৈ পানীত ডুব মাৰি আছে সেইটো চোৱা। ছিক্স দেয়াৰ ইজ এ মংকি ডুইং ট্ৰিক্স। তো ছিক্স বুলি কৈছে এটা বান্দৰে দুষ্টামি কৰি আছে। ছেভেন কাউণ্ট দ্য এলিফেণ্ট 11। তো ছেভেন বুলি কৈছে যে 11টা হাতী আছে, এই হাতীবোৰক গনা। এইট এ টাইগাৰ এণ্ড হিজ মেট। এইট বুলি কৈছে যে এটা তো চোৱা এটা বাঘ আৰু তেওঁৰ সংগী। নাইন পেংগুইন ইন এ লাইন। তো নাইন বুলি কৈছে যে পেংগুইনবোৰে এটা শাৰীত আছে। টেন আই ৱান্ট টু কাম এগেইন। তো টেন বুলি কৈছে যে মই ইয়াত আকৌ আহিব বিচাৰোঁ। তো অৰ্থাৎ এই চিৰিয়াখানাটো বহুত এটা আমোদজনকৰ ঠাই আৰু চিৰিয়াখানাটোত গৈ কবিয়ে কি চাইছে তাৰ বিষয়ে এটা বৰ্ণনা কৰিছে। তো এতিয়া আমি ৱাৰ্ড নোটটো চাওঁ। তো ৰয়াৰ শব্দটোৰ অৰ্থ হ'ল দ্য ডিপ ক্ৰাই অফ এ ৱাইল্ড এনিমেল, অৰ্থাৎ এটা জন্তুৰ ডাঙৰকৈ চিঞৰাৰ শব্দ, যাক আমি গৰ্জন বুলি কওঁ। ডাইভ অৰ্থাৎ পানীত ডুব মাৰা আৰু ইয়াৰ ইংৰাজী মিনিংটো হ'ল প্লাঞ্চ। তো ট্ৰিক্স শব্দটোৰ অৰ্থ হ'ল মিছচিভিয়াছ এক্টছ, অৰ্থাৎ হাস্যকৰ ক্ৰিয়াকলাপ বা কাণ্ড। তো এতিয়া আমি প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰোঁ। তো ইয়াত কৈছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যন ইন কমপ্লিট চেণ্টেঞ্চ, যে তলত দিয়া প্ৰশ্নবোৰৰ এটা বাক্যত উত্তৰ লিখিবা। 1 নম্বৰ কুৱেশ্যনটো কৈছে হাউ ইজ দ্য জু, যে চিৰিয়াখানাটো কেনেকুৱা। তো ইয়াৰ এনচাৰটো হ'ব দ্য জু ইজ এ প্লেচ হুৱেৰ ডিফাৰেণ্ট এনিমেলছ আৰ প্ৰিজাৰ্ভড। তো চিৰিয়াখানাটো এনেকুৱা এটা ঠাই য'ত বিভিন্ন ধৰণৰ জন্তুক সংৰক্ষণ কৰি ৰখা হয়। 2 নম্বৰ কুৱেশ্যনটো কৈছে হোৱাট ডু দ্য চিলছ ডু, চিলবোৰে কি কৰে। আৰু ইয়াৰ এনচাৰটো হ'ব দ্য চিলছ ডাইভ ইনটু ৱাটাৰ, চিলবিলাকে পানীত ডুব মাৰে। 3 নম্বৰ কুৱেশ্যনটো কৈছে হোৱাট ইজ দ্য মংকি ডুইং, যে বান্দৰটো কি কৰি আছিল। ইয়াৰ এনচাৰটো হ'ব দ্য মংকি ইজ ডুইং ট্ৰিক্স, যে বান্দৰটোৱে কিছুমান হাস্যকৰ ক্ৰিয়াকলাপ কৰি আছিল। 4 নম্বৰ কুৱেশ্যনটো কৈছে হাউ ডু পেংগুইন কাম, পেংগুইনবোৰে কেনেদৰে আহিছে। তো ইয়াৰ এনচাৰটো হ'ব দ্য পেংগুইনছ কাম ইন এ লাইন, পেংগুইনবোৰে এটা শাৰীত আহে। 5 নম্বৰ কুৱেশ্যনটো কৈছে ফাইণ্ড আউট 6 পেয়াৰ্ছ অফ ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম, যে কবিতাটোৰ পৰা 6যোৰ ৰাইমিং ৱৰ্ড উলিওৱা। তো ইয়াৰ এনচাৰটো হ'ব টু আৰু ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব কেংগাৰু। চি আৰু ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব চিম্পাঞ্জি। হিয়াৰ আৰু ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব ৰয়াৰ। 5 আৰু ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব ডাইভ। 7 আৰু ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব 11। 9 আৰু ইয়াৰ ৰাইমিং ৱৰ্ড হ'ব লাইন। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এয়া আছিল ইন এ জু কবিতাটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা আৰু প্ৰশ্ন উত্তৰৰ ভিডিঅ'। তো তোমালোকে যদি ভিডিঅ'টো চাই উপকৃত হৈছা তেনেহ'লে ভিডিঅ'টোত এটা লাইক আৰু এটা ধুনীয়াকৈ কমেণ্ট কৰি জনাবা। আৰু নেক্সট ভিডিঅ' কোন পাৰ্টৰ লৈ আহিম
বা কি টপিকছত লৈ আহিম তোমালোকে এটা কমেণ্ট কৰি জনাবা। ধন্যবাদ।